কাৰ্বি প্ৰবাদ পুৰুষ ৰেংবংহম মহান আদৰ্শক যুগমীয়া কৰি ৰখাৰ লগতে তেখেতৰ আদৰ্শৰে নতুন প্ৰজন্ম আগুৱাই নিয়াৰ উদ্দেশ্যে বিদ্যালয়খনৰ নাম ৰেংবংহম উচ্চ মাধ্যমিক বিদ্যালয় বুলি নামকৰণ কৰা হয়। নমস্কাৰ, ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয় 1972 চনত স্থাপন কৰা হৈছিল। 1972 চনৰ পৰা আহি এটা স্বৰ্ণজয়ন্তী ভৰি দিছেহি। গতিকে এইখন বিদ্যালয়ত প্ৰথম অৱস্থাটো ইমান এটা উন্নত নাছিল। তেতিয়াতো বেছিক LP স্কুলত আৰম্ভ হৈছিল। তাৰ পৰা আহি 1975 চনত ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা তেতিয়া উচ্চতৰ নাছিল, ৰেংবংহম উচ্চ মাধ্যমিক বিদ্যালয়ত আছিল। তাৰপিছত উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল। এইখন বিদ্যালয়ত কাৰ্বি আংলঙৰ চুকে কোণে থকা ল'ৰা ছোৱালীবোৰ আহি কৰিছিল। তেনেকৈ বিশেষকৈ আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীবোৰ বিল' পভাৰ্টি লেভেলৰ ছাত্ৰ ছাত্ৰী আছিল। ইয়াত কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলং হওক বা ইষ্ট কাৰ্বি আংলং হওক, চকীহলা, উমপেনাই তেনেকৈ ল'ৰা ছোৱালীবোৰ আহি ইয়াত আনৰ ঘৰত থাকি বিদ্যালয় তথা শিক্ষা গ্ৰহণ কৰিছিল। গতিকে এনেকুৱা অৱস্থাত আমাৰ বিদ্যালয়খন আছিল। এনেকৈ আহি আমি আমাৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী তথা ওচৰ চুবুৰীয়া আৰু আমাৰ স্থানীয় লোকসকল প্ৰচেষ্টাত আজি কিছু পৰিমাণ হ'লেও আমি পৰিৱৰ্তন হোৱা বুলি ভাবিছোঁ আৰু ধৰি লৈছোঁ। এটা মেট্ৰিক পাছ কৰাৰ সংখ্যাও অকণমান হ'লেও আমি উন্নত কৰিব পাৰিছোঁ। ঠিক তেনেকৈ 2017 পৰা আমি ইংলিছ মিডিয়াম ইন এডিশ্যন টু আছামিজ মিডিয়ামত আৰম্ভ কৰিছিলোঁ। সেই আৰম্ভ কৰি দিয়াৰ ফলত এতিয়া আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে। আমি যিমান পাৰোঁ ল'ৰা ছোৱালীৰ উন্নতিৰ স্বাৰ্থত ল'ৰা ছোৱালীৰ শিক্ষা দিবৰ বাবে আমি চেষ্টা কৰি যাম বুলি আশা ৰাখিছোঁ। মই আমাৰ স্থানীয় লোকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বিদ্যালয়খন গোল্ডেন জুবলি তথা স্বৰ্ণজয়ন্তী আমি পালন কৰিবলৈ লৈছোঁ। 50 বছৰ অতিক্ৰম কৰিছে। গতিকে আমাৰ স্থানীয় লোকসকল যদি সেই চেলিব্ৰেশ্যনত অংশগ্ৰহণ কৰে বা সহায় সহযোগ কৰে, তেতিয়াহ'লে আমি ভালদৰে স্বৰ্ণজয়ন্তী উদযাপন কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। আৰু মই আশাবাদী স্থানীয় লোকসকলে সহায় কৰিব। আৰু ইয়াৰ লগতে আমাৰ বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকলকো মই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাক যোগাযোগ কৰি স্বৰ্ণজয়ন্তীৰ উদযাপন যাতে সুফলভাৱে কৰিব পাৰোঁ তাৰো মই কামনা কৰিছোঁ। এই বিদ্যালয়ত মই 1982 চনৰ আগষ্ট মাহৰ পৰাই আছোঁ বৰ্তমানলৈকে। বৰ্তমান মই এই বিদ্যালয়ৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হৈ আছোঁ। বিদ্যালয়খনত আমি যেতিয়া 1982 চনত জইন কৰিছিলোঁ, এই পৰিৱেশটো তেতিয়া তেনেকুৱা নাছিলে। আমি দেখা এই পিছফালৰ যিটো বিল্ডিং, অকল সেই বিল্ডিংটোহে আছিলে আৰু বাকী চাৰাউণ্ডিং যিমানবোৰ বিল্ডিং হৈ আছে পিছত হৈছে। গতিকে বিদ্যালয়খন যেতিয়া আমি আৰম্ভ কৰোঁতে আমাৰ সেই সময়ৰ
মেনেজিং কমিটি বা আমাৰ যিসকল ৱেল উইচাৰ্ছ আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে। মোৰ নাম শ্ৰীমতী মঞ্জু হাজৰিকা। মই এখন বিদ্যালয়ত 1983 জুলাই জইন কৰিছিলোঁ 30 তাৰিখে। যেতিয়া মই এই প্ৰথম বিদ্যালয়খনলৈ আহিছিলোঁ, মই সৰু এটি ৰাস্তাৰে আহি এটি সৰু খেৰৰ বজাত সোমাইছিলোঁ। প্ৰথম এই বিদ্যালয়খনৰ মাত্ৰ এটাই বিল্ডিং আছিলে। মই এতিয়া যি ঠাইত থিয় হৈ আছোঁ, আমাৰ যিটো পিছৰ বিল্ডিং এইটো আছিলে, আৰু এটা তলত খেৰী ঘৰ আছিলে। মোৰ অভিজ্ঞতাৰ প্ৰথম দিনটো হ'ল মই এখন ৰেজিষ্টাৰ বুক লৈ তলৰ ঘৰটোলৈ নামি গৈছিলোঁ। তেতিয়া যিহেতু বাৰিষা দিন আছিলে, বাৰিষা দিনত মই খুপি খুপি গৈ পেলাই তলৰ ল'ৰা ছোৱালীবিলাকক মই ক্লাছ কৰিছিলোঁ। যদিও আমাৰ মাহেকীয়া যিটো বৰঙণি আছিলে আমাক দিছিলে, সেইটো আমি মাত্ৰ 150 টকা পাইছিলোঁ। কিন্তু যদিও আমি কম পইচা পাইছিলোঁ যদিও আমাৰ মনত বৰ আনন্দ অনুভৱ হৈছিলে, আমি বৰ আনন্দিত হৈছিলোঁ। আনন্দৰ কথা, বৰ্তমান এই বিদ্যালয়খনি উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীত কৰা হৈছে। প্ৰায় 600ৰো অধিক ছাত্ৰ ছাত্ৰী, 35 জন শিক্ষক কৰ্মচাৰীৰে বৰ্তমান এই বিদ্যালয়খনি এক বৃহৎ পৰিয়াললৈ পৰ্যবসিত হৈছে। বৰ্তমান সময়ৰ অগ্ৰগতিৰ আৰু সময়ৰ আহ্বানে 2017 চনৰ পৰা অসমীয়া মাধ্যমৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যমক পাঠদানৰ শুভাৰম্ভ হৈছে। ৰেংবংহম উচ্চতৰ মাধ্যমিক স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে কাৰ্যৰত হৈ আছোঁ। মই ইয়াত 1984 আগষ্টৰ পৰা কৰ্মৰত হৈছোঁ। মই এই স্কুলৰ লগত মই জইন কৰাৰ বহুত আগৰ পৰাই মোৰ জড়িত হৈ আছিলোঁ, কাৰণ 1972ত যেতিয়া এই স্কুল প্ৰতিষ্ঠিত হৈছিলে, সেই সময়ত মোৰ ঘৰত মই এই স্কুলৰ কথাখিনি জানিব পাৰিছিলোঁ। তেতিয়া আমি বহুত সৰু হৈ আছিলোঁ, কিন্তু মোৰ দেউতা পদ্মকান্ত বৰুৱাদেৱ এই স্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে। সেই সূত্ৰে সেই সময়ৰ বিশিষ্ট সমাজসেৱী ৰতন ক্ৰ'ল বৰ্তা, নিহাং খুৰা, এইসকল মানুহ আমাৰ ঘৰলৈ আহিছিলে, আহি এইবিলাক কথা আলোচনা কৰিছিলে। আৰু তেওঁলোকে সেই সময়ত জয়সিংহলৈ হয়তো CM আছিল নে কি মই নাজানো, কিন্তু তেখেতৰ লগত তেখেত কাৰ্যবাহী সদস্য আছিলে, গতিকে তেখেতৰ ঘৰলৈ প্ৰায়ে অহা যোৱা কৰিছিল আৰু এই কথা বতৰাবোৰ আমাৰ ঘৰত আলোচনা হৈছিল, আৰু সেইকাৰণে মই তেতিয়াই এই স্কুলৰ লগত পৰিচিত আছিলোঁ।
আৰু আমি কোনোদিন কোনো ছাত্ৰ ছাত্ৰীৰ পৰা কেতিয়াও আমি কোনো ধৰণৰ অসুবিধা পোৱা নাছিলোঁ। ছোৱালী হাইস্কুলখনেই আছিল। তেতিয়া সেই সময়ৰ এই গণ্যমান্য ব্যক্তিসকলৰ আমাৰ জিলা পৰিষদৰ যিসকল প্ৰাক্তন CM জয়সিং দলৈকে আৰম্ভ কৰি প্ৰাক্তন মোৰ নাম শ্ৰীমতী শেৱালী তেৰণপী। মই এইখন বিদ্যালয়ত 1988 26 ছেপ্টেম্বৰত প্ৰথমে মই সোমাইছিলোঁ। তেতিয়া BEd পঢ়িবলৈ আমাৰ বিদ্যালয়ৰে প্ৰাক্তন অধ্যক্ষা শ্ৰীমতী মিনতী বৰাদেৱী বাইদেউ যোৰহাটলৈ গৈছিলে। সেই ঠাইত মই মানে পাৰ্মানেণ্ট নহয়, মই সেই সময়ত ডেপুটেশ্যনত যিহেতু বাইদেউ গৈছিলে সেই ঠাইত পূৰণ কৰিবলৈ মই এইখন স্কুলত প্ৰথমতে সোমাইছিলোঁ। তাৰ পিছৰ 1989 জুন 16 তাৰিখে মোৰ পাৰ্মানেণ্ট চাকৰি এইখন বিদ্যালয়ত হৈছিলে। আৰু তেতিয়াৰ পৰা মই এইখন বিদ্যালয়ৰ উন্নতিৰ হকে যিমানখিনি পাৰোঁ, মোৰ যিমান অভিজ্ঞতা সেইখিনি মই সকলোকে মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা বিদ্যালয়ৰ কাৰণে যিখিনি কৰিবলগীয়া কাম মোক দিছিলে সেই কামখিনি মই সুচাৰুৰূপে কৰিছিলোঁ। আৰু আজি গোল্ডেন জুবিলী অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ ভৰি দিছেগৈ। আৰু ইয়াৰ আগতে আমি ৰূপালী জয়ন্তী ধুনীয়াকৈ উদযাপন কৰিছিলোঁ। আৰু মই সেই সময়ত কালচাৰেল ইনচাৰ্জ আছিলোঁ। আৰু সেই হিচাপে মই যিখিনি মোক দায়িত্ব দিছিলে সেই কামখিনি মই সুচাৰুৰূপে সম্পাদন কৰিছিলোঁ বা কামখিনি মই কৰিছিলোঁ। আৰু এতিয়াও মোক সেই দায়িত্বটো দিয়া হৈছে। গতিকে মই আশা কৰোঁ মোৰ সহকৰ্মীসকলৰ লগতে আৰু মোৰ যিসকল শুভাকাংক্ষী আছে, যিসকল ইয়াৰ পৰা ইতিমধ্যে ৰিটায়াৰ হৈ গৈছে, তথাপিও তেওঁলোকক মই অনুৰোধ কৰিছিলোঁ আৰু সেই অনুৰোধ তেওঁলোকে ৰক্ষা কৰি মোক সহায় কৰিম বুলি কৈছে। মই ভাবিছিলোঁ অলপ ভালকৈ কালচাৰেল প্ৰগ্ৰামখিনি মই কৰিম বুলি ভাবিছিলোঁ। আৰু সেই ক্ষেত্ৰত তেখেতসকলে যিহেতু মোক সহায় কৰিম বুলি কথা দিছে, গতিকে মই সেইখিনি কৰিবৰ কাৰণে লগত আকৌ মোৰ সহকৰ্মীসকলক লৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক মই ইতিমধ্যে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আৰু ভালকৈ যাতে কামখিনি মই কৰি যাব পাৰিম তাৰে আশা কৰিছোঁ। আৰু বিদ্যালয় মোৰ নাম ৰেকিবুদ্দিন আহমেদ। মই এইখন বিদ্যালয়ৰ বিষয় শিক্ষক, দৰ্শন আৰু লজিকৰ বিষয় শিক্ষক। এইখন বিদ্যালয়ত মই 1999ত যোগদান কৰিছোঁ আৰু আজি প্ৰায় 21-22 বছৰ হ'ল মোৰ এইখন বিদ্যালয়তে। আমাৰ বিদ্যালয়খনৰ হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটোত বৰ্তমান সময়ত প্ৰায় HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত প্ৰায় 200তকৈও অধিক ছাত্ৰ ছাত্ৰী এইবাৰ নামভৰ্তি কৰিছে। আৰু বিদ্যালয়খনত কেইবাটাও আমাৰ বিষয় পাঠদান কৰা হয় উচ্চতৰ মাধ্যমিকত। এই বিষয়সমূহ হৈছে ইংৰাজী, অসমীয়া,
পলিটিকেল সায়েন্স, ইকনমিক্স, হিষ্ট্ৰী, লজিক এণ্ড ফিলচফি, মেথামেটিক্স, হেল্থ আৰু প্ৰাইভেট ছিকিউৰিটি। মোৰ নাম কাৰ্তিক চন্দ্ৰ সিংহ, ছাবজেক্ট টিচাৰ ইন মেথমেটিক্স। মই এখন স্কুলত 1992 চনত চাকৰি জইন কৰিছোঁ। যেতিয়া চাকৰি জইন কৰিবলৈ আহিছোঁ তেতিয়া আলিবাটৰ মাজেদিয়ে আহিছোঁ। এতিয়া আমাৰ স্কুলখন অহাৰ ৰাস্তাবিলাক খুব ভাল হৈছে আৰু ল'ৰা ছোৱালী পঢ়াৰ দিশবিলাকো আগবাঢ়ি গৈছে। ধনীৰাম ৰংপি, বিশিষ্ট জনপ্ৰিয় সমাজসেৱক পদ্মকান্ত বৰুৱা, প্ৰাক্তন মন্ত্ৰী চত্ৰ সিং তেৰণ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয় সিং দলৈ তেৰাং, বিদ্যালয়ৰ প্ৰতিষ্ঠাপকদাতা সদস্য চৰ্দাৰ হুকুম সিং, ছাৰ ৰংপি, লাংটুক তেৰাং, ৰঞ্জিত টিছৌ, ৰতন ক্ৰ, বাপুৰাম সিংনাৰ, মোহন সিং তেৰণ, নিহাং তেৰণ, গান্ধীৰাম টিমু, সোণাৰাম তেৰাং, আত্ম সিং, আব্দুৰ মানান, দীপচন্দ্ৰ আগৰৱালা, মোহনলাল পাৰিক আৰু শৈক্ষিক দিশত দুখোজ আগবঢ়াই নিয়ে ক্ৰমে পুনিৰাম শইকীয়া, ইন্দ্ৰেশ্বৰ হাজৰিকা, প্ৰণতি বৰা, সুবৰ্ণ বৰুৱা চেতিয়া, লক্ষ্মীপ্ৰসাদ শইকীয়া, ইন্দিৰা দাস, বৰ্মনৰ প্ৰমুখ্য প্ৰাক্তন আৰু বৰ্তমান শিক্ষাগুৰুসকল। শিক্ষাগুৰুসকলৰ দায়িত্ববোধক শলাগ ল'বলগীয়া। My name is Mr. Slarsika Teron P. I am the teacher of vocational subject which is included in the year 2016. I have been joining here since December 2016, December 5, 2016, and my subject has been introduced till 2016 and till date. And I am here as a teacher. I've been teaching my subject to the students as vocational subject, which is capable of their skill development and also curriculum, and also to score the marks from the class of class 10 until higher secondary student. 1985 চনত ডিফুৰ ভিতৰতে প্ৰথমখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা ৰেংবংহম বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাকে ধৰি বিভিন্ন চৰকাৰী বিভাগত নিয়োগৰ বাবে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাও অনুষ্ঠিত হয়। নাম শ্ৰী হলিৰাম বসুমতাৰী। মই ৰেংবংহমত 1985 চনত আহিছোঁ আৰু ৰান্ধনী হিচাপত মই কাম কৰি আহিছোঁ। আৰু যেতিয়া ল'ৰা ছোৱালী ৰান্ধনীত নাছিলে, হোষ্টেলত নাছিলে, তেতিয়া মই মানে স্কুলত মানে ইফাল কাম কৰি আছোঁ। সময়ৰ ঘণ্টা বা বেলে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়খনক পৰিচালনা কৰে। ঘণ্টাৰ টিং টিং শব্দই বিদ্যালয়খনৰ দুৱাৰ মুকলি হয় আৰু দুৱাৰ বন্ধ হয়। আৰু শ্ৰেণীকোঠাৰ পৰা ওলাই অহা ছাত্ৰ ছাত্ৰীৰ জাকে জাকে নৈসৰ্গিক বাটেৰে ঘলমোৱা